এইফালে মাংস বনাবৰ কাৰণে পিঁয়াজটো ভাজি লৈছোঁ। পিঁয়াজটো অকণমান ৰঙা হওঁতে গোটেই মছলাখিনি এতিয়া দি দিম। গুড মৰ্ণিং গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। মোৰো ভাল। আৰু এয়া দেখিছেনে নাই, ৰাতিপুৱা 6টা বাজিছে। 6টা বজাৰ পৰা বুলি ফুৰি আহি আছোঁ। আহি এতিয়া ঘৰ পালোহি আৰু তাতে ওলাই যাওঁতে বৰষুণ নাছিলে। এতিয়া আহি পাইছোঁহি, কিন কৰি বৰষুণ পৰি আছে। ভাবিলোঁ ৰাস্তা পৰা বুলিয়ে আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু একেবাৰে। গতিকে সকলোকে পূজা বৰা ইউটিউব চেনেলটো এটা ব্লগলৈ স্বাগতম জনাইছোঁ। পেজত যদি চাই আছে, কোনোবাই নতুনকৈ তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। যদি সেই ইউটিউব চেনেলটোত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। গতিকে ব'লক আৰু এয়া বৰষুণ বুলি আৰু যদি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰা নহয়, গতিকেলৈকে গোটেই দিনটোলৈ তেনেকৈ থাকি যায়। সেইবাবেহে বোলো একদম ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু এয়া চাওক, পানী পৰি আছে একদম পূৰা বৰষুণ। কি কৰোঁ কি নোৱাৰোঁ দেখুৱাই যাম বুলি ভাবিছোঁ একদম শেষলৈকে বুলি। বৰষুণ এয়া বৰষুণ। বতৰ বেয়া, বৰষুণ। আমাৰ দেহা এইফালে স্কুললৈ ওলাই এতিয়ালৈকে যাব পৰা নাই। 8:30 বাজিব আৰু এতিয়া চাওকচোন, বৰষুণটো নেৰা হৈছে বাৰু। ৰাতিপুৱাৰ পৰা বুলি বৰষুণ আজি এনেকৈ ধৰিছে আৰু কি হ'ব নেজানো আৰু দেই। এইফালে আমাৰ এইটো ছাগলীটো বাহিৰলৈ নোলোৱা হৈছে, বুজিছে? এয়া তামাম বৰষুণ দিছে। বতৰ একদম ক'লা, আজি গোটেই দিনটো নেৰে আৰু চাগৈ। চাওক পানী, বৰষুণ অতিপাত বৰষুণ এৰিলে। বৰষুণ এৰি পিনে এতিয়া চাওক, অকণ ৰ'দ দিয়া নিচিনা হৈছে আৰু বতৰটো অলপ ভাল কৰিছে। ভাত পানীকেইটা খাই বৈ উঠিলোঁ পিনে এতিয়া আৰু এয়া ৰ'দটো দিছে, অকণ ভালো লাগিছে। বাকী কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম আৰু শেষলৈকে বুলি ভিডিঅ'টো চাই থাকিব। আৰু যিসকল মোৰ চেনেলত নতুনকৈ চাই আছে, ফেচবুক পেজত যদি নতুনকৈ চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। যদিহে ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকৰ ওচৰলৈ ধুনীয়া ভিডিঅ' মই আগবঢ়াই থাকিব পাৰোঁ। আৰু এইটো বান্দৰ দেখিছে, ইমান মস্ত বান্দৰ যে ৰখি থাকে, ঘূৰি থাকে নহয়। মানুহ নথকা চান্স পালে একদম পূৰা ভিতৰত সোমাব, বস্তু খাব একদম বগৰী আৰু একদম পলাব। এইয়া গ'ল, বমাহঁতৰ পিছফাললৈকে গৈছেগৈ। এইফালে আমাৰ হাঁহকেইটা চিঞৰি গুড ইভিনিং গাই আছে। এতিয়া সন্ধিয়া লাগিলে, সন্ধিয়া 5 বাজিলে আৰু মই আহিছোঁ। এয়া এইফালে মা আহি আছে, মই আহিছোঁ ওচৰৰে দোকানলৈ, দোকান কৰিম বুলি কেনে দুটামান বস্তু ল'বলগীয়া আছিলে। সেইটো কাৰণে মই গৈ আছোঁ দোকান কৰিবলৈ। তাৰপাছত আহি আকৌ লগ পাই আছোঁ। দোকানলৈ যে গৈছিলোঁ, আটা আনিবলৈ গৈছিলোঁ, মানে আজি ৰাতিপুৱা হ'ব ৰুটি। দেউতা যিহেতুকে নাই, দেউতা গৈছে ভাওনা চাবলৈ, খেল মাতিছে। দেউতা সেইটো কাৰণে নাই। আমি কেইজনে বোলো ভাবিলোঁ আজি ৰুটিকে খোৱা হ'ব। আৰু এইফালে বনোৱা হৈছে দাইল দি কিনে দাইলৰ পকৰি। এইফালে ইয়াত পিঁয়াজ কাটি দিছোঁ, অকণমান আটা দি দিছোঁ। আৰু এইফালে এতিয়া বনাই আছে এয়া দাইলৰ পকৰি বনাই আছে বোৱাৰীয়ে। তাৰপাছতে বনোৱা হ'ব এয়া মাংস। একেলগতে পিঁয়াজ কাটি থৈ দিছোঁ আৰু লগতে সেয়া মাংস আছে। আলু একেলগতে ধুনীয়াকৈ ধুই থৈ দিছোঁ। আৰু এইফালে চাওক, এয়া পকৰি কেইটামান হৈ গ'ল, কাঢ়ি থৈ দিছে। পকৰিখিনি হোৱাৰ পিছতে বনাম মাংস। আৰু এইফালে আমাৰ মছলা ৰেডি হৈ আছে। এয়া চাওক, খুন্দনাত খুন্দিছোঁ, দেখিছে? এইফালে মাংস বনাবৰ কাৰণে পিঁয়াজটো ভাজি লৈছোঁ। পিঁয়াজটো অকণমান ৰঙা হওঁতে গোটেই মছলাখিনি এতিয়া দি দিম। জিৰা গুড়া, ধনিয়া গুড়া, মিট মছলা, গৰম মছলা চব একেলগতে দি দিছোঁ। একেলগতে দি ধুনীয়াকৈ পানী অকণমান দি কিনে গৰম পানী দি পেষ্ট বনাই থৈ দিলোঁ। পিঁয়াজখিনি ভজা হওঁতে ধুনীয়াকৈ দি দিলোঁ। এতিয়া মাংসখিনি ঢালি দিম। আৰু এইফালে ৰুটি বেলি আছোঁ। এয়া ৰুটি বনাবৰ কাৰণে মাংস তৰকাৰী হৈ গ'ল। আজি ৰুটি আৰু মাংস খোৱা হ'ব।
ৰুটি হৈ গ'ল এইফালে মাংস লৈ লৈছোঁ ৰুটি মাংস একদম মজাকৈ খাম এইফালে বনাই কৰি হৈ গ'ল এতিয়া খাবলৈ লৈছোঁ আৰু আজিৰ ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লওঁ কাইলৈ পুনৰ এটা ভিডিঅ'তে লগ পাই আছোঁ যদি ভাল পালে ভিডিঅ'টো চাই দিব